হিমন্ত বিয়া পাতিব নেকি আমাক হিমন্ত বিয়া পাতিব মাদাৰ চত হিমন্ত একদম আশাই নকৰিব না বাবা না ডাঙৰ বিতৰ্ক চলি আছে আৰু সেইটো বিতৰ্কত ইন্টাৰেষ্ট বেছি চলি আছে নমস্কাৰ আপোন মানুহসকল কি খবৰ তোমালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা চাৰিটাৰ মুকেলামি উদঙাই দিয়া তোমালোকৰ আপোন চেনেল আৰু অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি জয় অসম বৰ্তমান অৱস্থাটো মোৰ একদম হাই সেকেন্ডাৰী দিয়া ল'ৰা ছোৱালীকেইটাৰ নিচিনা হৈ আছে আজি পঢ়িম কালি পঢ়িম ঠিক একেদৰে আজি ভিডিঅ' দিম কালি ভিডিঅ' দিম বুলি ভাবোতে প্ৰায় 15-20 দিন গুচি গ'ল কাৰণটো হৈছে যে আগৰ নিচিনা মোৰ জোচটো নোহোৱা হৈ গৈছে কিয় নোহোৱা হৈ গৈছে কাৰণ তোমালোকে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰা যাৰ মানে শ্বেয়াৰ কৰিবলৈ কৃপণালী কৰা যাৰ ফলত নেকি ভিডিঅ'ত ভিউজ নহা হৈ গৈছে সেইকাৰণে কৈছো যে প্লিজ শ্বেয়াৰ এটা কৰি দিবা আৰু শ্বেয়াৰ কৰা আশাৰে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আমাৰ অসমত ইণ্ডিয়া গট টেলেণ্ট শ্ব'টো এটা কাৰণেই নাপাতে কাৰণ তোমালোকে সকলোৱে জানাই যে আমাৰ অসমত কেলা টেলেণ্টৰ অভাৱ নাই যাৰ কাৰণে নেকি ইণ্ডিয়া গট টেলেণ্ট শ্ব'টো আমাৰ অসমত নাপাতে কোনোবাই পথাৰত হাগিব গ'লেও লদি চপৰে পকৰ মুষ্টি সিহঁতৰ টেলেণ্ট দেখাব নহ'লে কোনোবাই আকৌ ৰাতি বিচনা তলত থকা সেই বাল্টিটোত পেচাব কৰি সিহঁতৰ নিজৰ টেলেণ্ট দেখাব মুঠৰ ওপৰত অসমত টেলেণ্টৰ অভাৱ নাই য'তে যোৱা ত'তে টেলেণ্ট পাবা চব টেলেণ্টেড ঠিক একেদৰে আৰু এটা টেলেণ্ট মই আজি তোমালোকক দেখাব বিচাৰোঁ চ' টেলেণ্টটো বাজাৰটো খুলাই দিওঁ এইটো গাড়ী আহিছে দেখাইছে গৰপাতে বনাইছে অলপ আপুনি গম পাইছে আয়ো মৰতি তই আৰু কেলা পাতিব জেগাই নাপালি এনেকুৱা টেলেণ্ট থকা ছোৱালীবিলাকক যদি তোমালোকে বিয়া পাতা ন মই 100ৰ ভিতৰত 10% ক'ব পাৰোঁ যে তোমালোকক ঠাণ্ডা দিনত 2খনকে বিচনা লাগিব আৰু 2খনকে কম্বল লাগিব নহ'লে পাতৰ গোন্ধ আৰু পাতৰ চাউণ্ডত গোটেই ৰাতিটো পুৱাই যাব মানে ৰাতি পুৱাই যাব পাছত নেক্সট দিনাখন এনেকৈ থাকিবা থেই কেলা ৰাতিটো শুবই নাপালোঁ মাইকীটোৱে ইমান পালে থেই বিয়াপাতি কৰিলো হন ডাঙৰ ভুল বান হৈ কথাই লাগি যায় গণ্ডগোল বুজালেও নুবুজে কথাবোৰ বান হৈ গুচি যাম চাগে ডিমাপুৰ হিমন্ত বিয়া পাতিব নেকি আমাক হিমন্ত বিয়া পাতিব মাদাৰ চত হিমন্ত বাইদেউ আপোনাৰ মগজত গোবৰৰ লেপন দিয়া আছে নেকি আপোনাক হিমন্ত মামাই কি ঘটিটো কৰিব বিয়া পাতিব ইমান দিনে মামাই ৰাজনীতি কৰি নিজৰ মূৰৰ চুলি কেইডাল গজাব নোৱাৰিলে আৰু আপুনি কি ভাবিছে হিমন্ত মামাই আপোনাক বিয়া পাতি ল'ৰা ছোৱালী জন্ম দিব একদম আশাই নকৰিব না বাবা না এতিয়া এটা ডাঙৰ বিতৰ্ক চলি আছে আৰু সেইটো বিতৰ্কত ইন্টাৰেষ্ট বেছি চলি আছে আপুনি কিন্তু শকত হৈছে দেই মই তোৰ বাপেৰৰ খৰাই নহয় বনৰী তই খাবও নালাগে নহয় বনৰী ইহঁতৰ নিচিনা ফকতীয়া চেলিব্ৰিটিবোৰে ন যেতিয়া বেয়া কথা কয় তেতিয়া শুনিবলৈ কুল লাগে আৰু যেতিয়া আমাৰ নিচিনা নৰ্মেল মানুহে বেয়া কথা কয় ন তেতিয়া শুনিবলৈ ফটা ঢোলটোৰ নিচিনা লাগে এইজনী আমাৰ ছোৱালী মানুহৰ ইমান প্ৰব্লেম থাকে ন তোৰে ভাল দে তোৰ একোৱেই নাই হয়নে জেমছ তহঁতৰতো একোৱেই প্ৰব্লেম নাই নাই আমাৰো প্ৰব্লেম থাকেতো মানে ৰাতিপুৱা শুই উঠি আমাৰো আৰে কোৱা আকৌ ভালকে আমাৰ অসমত যে ৰেপ কেছ ধৰ্ষণ এইবোৰ কিহৰ কাৰণে হয় তোমালোকে জানাই যে অসমৰ মানুহৰ কোনো ধৰণৰ ছেক্স এডুকেশ্যনৰ ওপৰত কোনো ধৰণৰ নলেজ নাই ছেক্সৰ ওপৰত মানুহৰ কোনো ধৰণৰ জ্ঞান নথকাৰ কাৰণে এই এডুকেশ্যনটোৰ অভাৱৰ কাৰণে অসমত বেছিকৈ ৰেপ কেছ বা ধৰ্ষণবিলাক হোৱা দেখা যায় আৰু তোমালোকক যদি ছেক্স এডুকেশ্যন লাগে ছেক্স নলেজ লাগে তেনেহ'লে কোনো ধৰণৰ বায়'লজি বুকছ পঢ়াৰ প্ৰয়োজন নাই ইহঁতৰ শ্বৰ্ট ফিল্মবিলাক চালেই হ'ল তোমালোকে ইহঁতৰ চব শ্বৰ্ট ফিল্মত ইয়াৰ ওপৰতে জ্ঞান দিয়া হয় ইয়াৰ ওপৰতে নলেজ দিয়া হয় ইয়াৰ ওপৰতে কথা পতা হয় চ' ইহঁতৰ শ্বৰ্ট ফিল্মবিলাক চালেই হ'ল Naughty America. Nobody
Nobody does it better. শেষত এটা কথাই কওঁ যে ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে চ' ইয়াক যাতে কোনেও চিৰিয়াছলি নলয় আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ জয় অসম